তেজপুৰ কলেজৰ প্ৰণামিকা বৰুৱা। বহুদিনেই হ'ল তোমাৰ বতৰা নোলোৱা। কোৱা, কেনে আছা তুমি? কেনে আছে তোমাৰ অবিনাশী হৃদয়ৰ স্বপ্নৰ কাৰেংঘৰ? অনুগ্ৰহ কৰি বেয়া নাপাবা। তোমাৰ অবৰ্তমানত সাজিব নোৱাৰিলোঁ মই তোমাৰ বাবে প্ৰেমৰ চিনাকি তাজমহল। অৱশ্যে তুমি ভাল পোৱা শাৰদী জোনাকৰ লগত এতিয়াও ধেমালি কৰিবলৈ এৰা নাই মই। মনত কেতিয়াবা পৰেনে তোমাৰ কাজিৰঙাৰ সেই কণমানি পখিলাৰ উপহাৰ? সি দুখ পাব বুলি তুমি মোক দিয়া সেই মিঠা মিঠা গালি। তোমাৰ খবৰ প্ৰায়ে লওঁ পুৱাৰ সেই বালিমাহীজনীৰ পৰা। ক'তো যেন তোমাৰ খবৰ নাপাওঁ। ফেচবুক, হোৱাটছআপ, টুইটাৰতো নাপাওঁ ঠিকনা তোমাৰ। গণেশ ঘাটলৈ গ'লে মোৰ বৰকৈ মনত পৰে। কি জানা? তোমাৰ আঙুলিৰ ফাকৰ সেই মৰম লগা যাদুবোৰ। আৰু লুইতৰ উজনোৱা ঢৌৰ লগত কথা পতা সেই ৰোমান্টিক আবেলিবোৰ। এপাৰ্টমেণ্টৰ দেৱদাৰু জোপালৈ মনত পৰেনে বাৰু তোমাৰ? মোৰ কিন্তু সাংঘাতিক মনত পৰে দেই। তাৰ পাতৰ আৰে আৰে জুমি জুমি তোমাক প্ৰেমত বলিয়া কৰাৰ সেই মজাবোৰ। কি এক মাতাল সময় আছিল সেইবোৰ। সি কিন্তু একেই আছে আজিও। যদি সলনি হৈছে, সেয়া হৈছে তুমি আৰু মই। বলিন খুৰাৰ দোকানৰ সেই উন্মাদ চিগাৰেটৰ আড্ডা, প্ৰপ'জ কৰাৰ চূড়ান্ত ৰণকৌশলৰ আখৰা। কি এক দুৰ্দান্ত প্ৰেমিক হৈ পৰিছিলোঁ মই। মনত পৰিছেনে তোমাৰ? তোমাৰ বাবে একদম হিন্দী চিনেমাৰ কায়দাৰে এক নিৰ্ভীক প্ৰেমিক হৈ পৰিছিলোঁ। পুদুম পুখুৰীৰ নিৰিবিলি সন্ধিয়াৰ সান্নিধ্যত পৰি প্ৰেমৰ জোনাকী বিচৰা সেইদিন আজি যেন এক ধূসৰিত কবিতাৰ শব্দত বিলীন। যৌৱন কহুঁৱাৰ নাচোন দেখিলে কি কৰোঁ, তুমিতো নাজানা। তেতিয়া মই কি কৰোঁ জানা? স্মৃতি হৈ আমনি কৰা সোঁৱৰণিৰ সেই এলবামটোত লাগি ধৰা এলান্ধুবোৰ লাহে লাহে আঁতৰাওঁ। কল্পনাতীত বাস্তৱৰ ধুমুহাৰ মাজত যদি বিচাৰি পোৱা মোক, দুচকু নেমেলিবা, দুহাত নেমেলিবা। মাথো এৰা খুটিৰ মাজত হেৰাই যাব ধৰা সুৰৰ পাঞ্চৈ উপভোগ কৰিবা। তেজপুৰ কলেজৰ প্ৰণামিকা বৰুৱা।